ফ্ৰেণ্ডছ যোৱা কেইদিনমানৰ পৰা ইউটিউবত কিবা উল্টা পুল্টা ঘটনা হৈ আছে হয়নে যে আমাৰ ৱাটচ টাইম নাইকিয়া হৈ গৈছে ছাবস্ক্ৰাইবাৰ নাইকিয়া হৈ গৈছে কিছুমান চেনেলত ঠিক আছে চ' মই আজি ইউটিউব ভিডিঅ'ত মই কিহৰ কাৰণে কি হৈছে মই সকলো কথা ক'ম চ' হেল্ল' ফ্ৰেণ্ডছ মোৰ নামৰ নাম আপোনালোকে আছে টেক ফৰ অসম চ' ফ্ৰেণ্ডছ এইটো বেছিকেলি হৈ আছে কাৰণ ইউটিউবত নতুন নতুন কিবা কিবি আপডেট আহি আছে আৰু এইটো কিহৰ কাৰণে আহিছে আৰু এইটো ৰিটাৰ্ণ আহিব নে ছাবস্ক্ৰাইবাৰ ৰিটাৰ্ণ আহিব নে নাই আৰু আপোনাৰ ৱাটচ টাইমটো ৰিটাৰ্ণ আহিব নে নাই চব মই দেখুৱাম কি মামলাটো কি হৈ আছে মই মোৰ ইউটিউব ষ্টুডিঅ'ত লৈ গৈ আপোনালোকক দেখাম আৰু আপোনালোকে আপোনাৰ ইউটিউব ষ্টুডিঅ'ত চেক কৰিব এইটো চেক আউট কৰিব ঠিক আছে চবলৈ মই মোৰ লেপটপৰ স্ক্ৰীনত দেখাইছোঁ কি হৈ আছে আছলি মামলা চ' ফ্ৰেণ্ডছ মই মোৰ চেনেলৰ ডেছবৰ্ডত আহি গ'লোঁ চ' চেনেলৰ ডেছবৰ্ডত অহাৰ পিছত আপোনালোকে চেনেলৰ এনালাইটিক্সত যাব ঠিক আছে চেনেল এনালাইটিক্সত যাব চেনেল এনালাইটিক্সত যোৱাৰ পিছত আপোনাৰ ৰাইট ছাইডে দেখা পাব আপুনি ৰিয়েল টাইম ভিউ বুলি তাতে ৰিয়েল টাইমত ক্লিক কৰিব ঠিক আছে ৰিয়েল টাইমত ক্লিক কৰাৰ লগে লগে তাত দেখিব যে এক মিনিট মই জুম কৰি দেখাই আছোঁ তাত দেখিছে যে প্ৰিভিয়াছ 3 days প্ৰচেছিং ঠিক আছে তাৰ মানে কি হৈছে যিমান 3 daysৰ আগতে আপোনাৰ যিমান ডাটা আছিল চব এতিয়ালৈকে পজ হৈ আছে ঠিক আছে ইউটিউবৰ মানে কি হৈছে নতুন নতুন এতিয়া আপডেট আনিছে তাৰ কাৰণে কি হৈছে সিহঁতৰ অলপমান কি হৈছে দিগদাৰ হৈছে গোটেইবিলাক ডাটা কালেক্ট কৰাৰ কাৰণে কাৰণ ইউটিউবত দিনত কিমান লাখ লাখ ভিডিঅ'জ আপলোড হয় ঠিক আছে তো তাৰ কাৰণে কি হৈছে গোটেইবিলাক জেম হৈ গৈছে তাৰ কাৰণে ইউটিউব অলপ টাইম লাগিব চ' ফ্ৰেণ্ডছ মামলাটো এতিয়া বুজিলে নাই মানে ইউটিউবে কিবা এটা কাম কৰিছে সিহঁতৰ যাতে যিহেতু এতিয়া 1 তাৰিখৰ পৰা কিবা এটা নতুন আপডেট আহিছে জানে কিবা 5টা নতুন আপডেট আহিছে নিউ ইউটিউবাৰ্ছক আহিব লাগু হ'ব আৰু পুৰণা ইউটিউবাৰ্ছৰ ওপৰতো এই আপডেটখিনি লাগু হ'ব হয়নে চ' ইউটিউবে নিজৰ কাম প্লেটফৰ্মত নতুন নতুন আপডেট আনি আছে কাৰণে এই লাষ্ট 3 daysত লাষ্ট 3 দিনত কিবা সিহঁতৰ ডিষ্টাৰ্ব আহিছে যাৰ কাৰণে এই 3 দিন লেকিং হৈ আছে ঠিক আছে এই 3 দিনৰ কাম প্ৰচেছিঙত আছে আৰু যেতিয়া সিহঁতৰ কামখিনি হৈ যাব আপোনাৰ যিখিনি ডাটা আছে কালেক্ট হৈ আছে সেইখিনি আপডেট হৈ যাব আৰু একো টেনশ্যন ল'ব নালাগে ইউটিউবে সেইখিনি ৰিটাৰ্ণ কৰি দিব এই যিহেতৰ যেতিয়া প্ৰচেছটো হৈ ঠিক হৈ যাব ঠিক আছে চ' টেনশ্যন ল'ব নালাগে যদি ভিডিঅ'টো ইনফৰ্মেটিভ পাইছে প্লিজ এটা লাইক কৰিব যদি চেনেল নতুন গাইছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব লগ পাম নতুন ভিডিঅ'ত তেতিয়াহ'লে বাই বাই জয় অসম